এগৰাকী ২৬,০০০ পদৰ নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ২১ আৰু ২৮ আগষ্টত আৰু প্ৰতিটো পদৰ বাবে এতিয়া দৰ উঠাৰ অভিযোগ উত্থাপন হৈছে ৩ পৰা ৮ লাখ টকালৈকে এজন যুৱকৰ এটা টুইটক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি সামাজিক মাধ্যমৰ বিভিন্ন জনৰ একাউণ্টত ফেচবুক একাউণ্ট টুইটাৰ একাউণ্টত এতিয়া সেই টুইটটো দেখিবলৈ পোৱা গৈছে যুৱকজনে দাবী কৰা অনুযায়ী তেওঁৰ হাতত মজুত আছে সমস্ত তথ্য প্ৰাক্তন বিধায়কো জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী যুৱকজনৰ টুইটৰ প্ৰত্যুত্তৰ দিছে এইবাৰ আৰক্ষীৰ ফালৰ পৰা অসম আৰক্ষীৰ ফালৰ পৰা জিপি সিঙে আপোনাৰ হাতত কি তথ্য আছে মোক ইনবক্স কৰক বুলি তেওঁ এই টুইটটোক লৈ তেওঁ প্ৰত্যুত্তৰ দিছে ভিক্টৰ দাস নামৰ যুৱকজনে টুইটাৰত শ্বেয়াৰ কৰিছে আন এটা ভিডিঅ' যি ভিডিঅ'ত স্পষ্টকৈ উত্তৰ বশীৰ জালিয়াতিৰ কথা উল্লেখ কৰিছে যুৱকজনে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে ৰাজ্যজুৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লাখ লাখ শিক্ষিত নিবনুৱাই এই পৰীক্ষাত অৱতীৰ্ণ হ'ল যিটো পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যজুৰি সমালোচনা হৈছিল বা বিষয়বস্তুটো আলোচনাৰ বিষয়বস্তু হৈ পৰিছিল আৰু যিটো বিষয়ক লৈ বা ইণ্টাৰনেট কৰ্তন কৰি দিয়া বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই পৰীক্ষাক কেন্দ্ৰ কৰি এতিয়া দেখিবলৈ পোৱা গৈছে আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি কোৱা হৈছিল আৰু ঠিক তেনেদৰে বিভিন্ন ধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ অধীনত পৰীক্ষা অনুষ্ঠিত হ'ল কোনেও যাতে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবেও বহু ব্যৱস্থা কৰা হ'ল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতে এটা ডাঙৰ এটা কথা আহি পৰিছে বা ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱকে এটা বিশেষ টুইট শ্বেয়াৰ কৰিছিলে আৰু সেই টুইটটোত তেওঁ লিখিছিল প্ৰতিটো পদৰ বাবে ৩ পৰা ৮ লাখ টকালৈ দৰ উঠিছে এতিয়া কথা হৈছে ৰিক্সা চালক আৰু ঠেলা চালকৰ সন্তানৰ বাবে পৰীক্ষাসমূহ ইণ্টাৰনেট কৰ্তন কৰি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে আৰু ওলা উবেৰৰ চালকসকলেও এনেধৰণৰ চাকৰিৰ বাবে পৰীক্ষা দিছে তেওঁলোকেও চাকৰি পাব বুলি